আজি মানে ইয়াৰ জেনেৰেল নলেজটো চেক কৰিম যে ইয়াৰ জেনেৰেল নলেজ কিমান আছে। তো কথা এটা কবি, মই প্ৰশ্ন এটা সুধিম, তই উত্তৰ দিবি, ঠিক আছে? ঠিক আছে ঠিক আছে। তো এতিয়া যুদ্ধ হৈ আছে, তই দেখিছ হয়নে নহয়? তই হেলিকপ্টাৰ দেখিছ নাই? মামাই যে লৈ আহে কেতিয়াবা কেতিয়াবা, দেখিছো দেখিছ, ঠিক আছে? তই এটা কথা কচোন, হেলিকপ্টাৰবিলাকে ইমান লাহে লাহে যায় আৰু তোৰ এই যিবিলাক ৰকেটৰ যে ফ্লাইটবিলাক এতিয়া তোৰ যুদ্ধৰ কাৰণে গৈছে, ৰাফেল বিমান কিবা কিবি, সেইবিলাক ইমান স্পীড কেলে যায় কচোন বাৰু? আপোনালোকে যদি জানে কমেণ্ট বক্সত লিখিবচোন। ৰকেট অকল কাৰণে স্পীড যায়। কাৰণ এটা আছে, নাজানো? তাৰ পকত তেল বেছি হয় নেকি? নহয় নহয় মই কৈছো ন, তোৰ পকৰত কেতিয়াবা জুই লাগি পাইছে? পকত জুই লগাৰ কাৰণে মানে স্পীড যায়। তোৰ পকত যেতিয়া আমি জুই লাগিব সেইকাৰণে গম পাবি যে ৰকেটখন কেলে ইমান স্পীড যায়, হেলিকপ্টাৰখন কেলে ইমান লাহে লাহে যায়, বুজি পালি? তো আপোনালোকে গম পাইছিলে আগত? কমেণ্ট ছেকশ্যনত জনাব বছ।